চকুৰ পানীৰে বুকুৰ তেজেৰে সংসাৰখন অতাই পিতাই জীৱন যুঁজৰ যোদ্ধা সৈনিক মোৰ মা। মাৰ ঘামত তিতা চাদৰখন ফিচিকি গলেও কেঁচা মাটিৰ গোন্ধে প্ৰতি পল মোক উত্তাউল কৰে। সেই চাদৰখনৰ লুনিয়াত মই যে মোক বিচাৰি পাওঁ অহৰহ। তই মোক সদায় আগুৱাই যাবলৈ শিকাইছিলি অ' মা। তই ওখ হোৱাৰ হেঁপাহ দিছিলি। মই সুধিছিলো তোক উচ্চতাৰ সংজ্ঞা। বাৰীৰ ঢাপৰ তামোলজোপাত যিমান বগাব পাৰি চান্দলি এৰি ঠিক তেনেদৰেই বুজাইছিলি মোক। বুজা নুবুজা ভাৱেৰে কথা পাতিছিলো এদিন কিতাপৰ লগত। পঢ়াশালীৰ হেড পণ্ডিতে যে তোক কৈছিল ই বহুত ডাঙৰ মানুহ হ'ব, আৰু তই কৈছিলি যে তিনিআলিৰ গাদীত বহি হুকা টানি থকা মহাজনতকৈও ডাঙৰ নে? আজিও মনত পৰেও সেই দিনবোৰ, তেজী ঘোঁৰাৰ দৰে দপদপাই থকা সময়বোৰ। তই মোক লৈ দুখ নকৰিবি মা, তোৰ মোক লৈ থকা সপোনবোৰ এদিন সফল কৰিম মই। শিৰাই শিৰাই বৈছে ঘাম, নালাগে মোক মৰমৰ দাম। মাথো চাই দে এবাৰ মোক, মই তোৰ